আজি আমি কঁঠালৰ মুচি খাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, মই এতিয়া আছোঁ কঁঠালৰ গছৰ তলত। আজি আমি কঁঠালৰ মুচি খাম। মায়ে এতিয়া কঁঠালৰ গছৰ পৰা কঁঠাল পাৰিব। এই ধুনীয়াকৈ পাৰি আছে। এয়া পাৰিলে এইটো কঁঠাল এই ৰস পৰি আছে, কঁঠালৰ আঠা পৰি আছে। এইটো আমি আজি ধুনীয়াকৈ বনাম। চাই থাকক ভিডিঅ'টো, কেনেকৈ বনাওঁ কেনেকৈ খাওঁ। এই পৰি আছে, হাততো লাগি গ'ল কাঠলৰ আঠা। কাঠলৰ আঠাটো পৰাৰ কাৰণে অলপ সময় কাঠলটো এনেকৈ ৰাখিছে। অলপ পিছতে কাঠলটো কাটিব। আৰু গাইজ, মায়ে আমাৰ শাক কুটি আছে। এই মিহি মিহিকৈ ধুনীয়াকৈ কুটি আছে। আজি আমি শাক খাম, পানীলাও খাম, কঁঠালৰ মুচি খাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, একদম শেষলৈকে চাই থাকিব কিন্তু। আৰু মা কাঠলৰ মুচিৰ কাৰণে কি কি যোগাৰ লাগিব? পিঁয়াজ, জলকীয়া, নহৰু, আদা, মিট মছলা, গৰম মছলা, জিৰা, ধনিয়া। এইখিনি হ'লে হৈ যাব না? অঁ, কেনেকুৱা সোৱাদ হ'ব? দিয়া মজা মজা না? মজা। অঁ, ধুনীয়াকৈ ৰান্ধিব লাগিব কিন্তু। অঁ, মায়ে এতিয়া কঁঠালৰ মুচি কাটিব আমাৰ। কঁঠালৰ বাকলিটো খাব নোৱাৰি না মা? আৰু গাইজ, ধুনীয়াকৈ পিচ কৰি আছে। মাংসৰ নিচিনা পিচ কৰিছে। খাই কিন্তু মাংসৰ নিচিনাই লাগিব। লগতে দুটা আলুও দি দিলে। আমাৰ ৰেডি হয়নে? আমাৰ ৰেডি। এতিয়া কেৰাহীত বহাই দিলেই হ'ল। কেৰাহী গৰম হৈ গ'ল। এতিয়া আমাৰ তেল দিব। তেলখিনি গৰম হোৱাৰ লগে লগে আমাৰ এতিয়া জলকীয়া আৰু পিঁয়াজ দিব ধুনীয়াকৈ। এই জলকীয়া আৰু পিঁয়াজবিলাক গোল্ডেন কালাৰ নোহোৱালৈকে লাৰি থাকিব। ধুনীয়াকৈ লাৰি আছে। দুটা এটা জলকীয়া ভাঙি দিছে। পিঁয়াজ ভাজা হোৱাৰ লগে লগে আমাৰ কঁঠালৰ মুচি কেৰাহীত ঢালি দিলে। আৰু কিছু সময় এনেকৈ ভাজিব লাগিব। কিছু সময় ভজাৰ পিছত ইয়াতে নিমখ দিব। সোৱাদ অনুসৰি নিমখটো দিব। এই মায়ে এতিয়া নিমখ দিব। নিমখটো দি দিলে। কিমান সময় লাৰিব লাগিব নেকি? ভাজা খাওঁ হ'লে হ'ব আৰু না? কিমান সময় ভাজিব লাগিব? 5 মিনিটমান। অলপ সিজোৱাৰ কাৰণে ঢাকনিখন মাৰি দিব মায়ে। 5 মিনিট পিছত ঢাকনিখন গুচাই চালে ধুনীয়া গোন্ধ ওলাইছে। অলপ কালাৰটো চেঞ্জ হৈছে। আৰু এতিয়া হালধিৰ গুড়া দিব, ৰং গুড়া। কেইচামুচ দিছে? চামুচ আৰু অলপ। জিৰা ধনিয়া দিব। জিৰা ধনিয়া একেলগে আছে না? জিৰা ধনিয়া দি উঠি অলপ এনেকৈ ভাজিব লাগিব বস্তুটো। এনেকৈ ভাজা নোহোৱালৈকে লাৰি থাকিব লাগিব। গৰম মছলা, মিট মছলা, এই আদা নহৰু বটা। এই মায়ে এতিয়া বিলাহী কাটলা, ভাজা আৰু বিলাহী। আমাৰ এতিয়া আঞ্জা ভাজা হৈ গ'ল। এতিয়া আমাৰ জহীৰৰ পানী দিব, গৰম পানী। কি জহীৰৰ পানী না? এতিয়া আমি এতিয়া ঢাকনাখন মাৰি থ'ব লাগিব। কিমান সময়? 5 মিনিটমান না?
এই ধুনীয়া হৈ গৈছে 5 মিনিট পাছত আমাৰ আঞ্জাৰ কালাৰ চাওক কি ধুনীয়া কালাৰ বা কি ধুনীয়া গন্ধ হৈছে দে গন্ধটো পালে খাওঁ খাওঁ লাগি যায় আগৰ পানীখিনি হোৱাৰ লগে লগে এতিয়া আমি শেষবাৰৰ বাবে গৰম পানী দিম এই মায়ে গৰম পানী ঢালি দিছে কেনে কিনে গ্ৰেভি কৰিবি না অলপ গ্ৰেভি আমাৰ মোটামুটি মাংসৰ আঞ্জা ৰেডিয়ে মাংস নহয় কি আছিলে কাঠলৰ মুচি মাংস নিচিনা গণ ওলছিতো মাংস বুলিয়ে ক'লে গ'ল মুখেদি আলু ভাঙি দি আছে 2-1 টুকুৰা কি মছলা এইটো কি মছলা দিছে গৰম মছলা এতিয়া আমাৰ মায়ে গৰম মছলা আৰু মিট মছলা দি দিলে ধুনীয়াকৈ সোৱাদ লগা হোৱাৰ কাৰণে এই মছলাই আমাৰ মাংসৰ সোৱাদ আনি দিব আঞ্জাত আমাৰ কঁঠালৰ মুচিৰ আঞ্জা ৰেডি এতিয়া খোৱাৰহে কথা এতিয়া আমাৰ কঁঠালৰ মুচি ৰেডি এতিয়া মাত্ৰ খাব লাগে চৌগুৰি খাম আজি আমি আৰু গাইজ মই কাঠলৰ মুচি খাই আছোঁ বিৰাট গৰম মজা ধুনীয়া হৈছে বঢ়িয়া লাগে খাই আৰু এক পেষ্ট খাম মই জ্বালা হৈছে দেই